নমস্কাৰ সকলোকে আজি ইয়াতে একচুয়ালি আমি আমাৰ যেটো বঙাইগাঁও ডিস্ট্ৰিক্টত এটা এনজিও আছে ডিএন বুলি এওঁলোকৰ অৰ্গানাইজ কৰা এটা প্ৰগ্ৰাম আছিলে ইয়াতে আজি ইয়াতে একচুয়ালি আমি প্ৰগ্ৰামৰ মেইন উদ্দেশ্য দুটা আছিলে এটা হৈছে ফাইনান্সিয়েল লিটাৰেসি কেম্প লগতে আমাৰ ইয়াতে আমাৰ শান্তিপুৰ ভিচিডিসিৰ আন্ডাৰত ওদালগুৰি বুলি এটো এৰিয়া আছে এই এৰিয়াত মানে নাবাৰ্ডৰ ফালৰ পৰা এটা প্ৰজেক্ট সেংচন কৰা হৈছে এটো প্ৰজেক্ট কষ্ট মোটামুটি 1,92 লাখ ঠিক তেনেকা এটা প্ৰজেক্ট যত 140 বিঘা মেংগো খেতি কৰা যাব তাত 200 ফাৰ্মাৰ্স সিলেকশন কৰা হৈছে 200 ফাৰ্মাৰে তাত মানে এটো বাগানটো ডেভেলপ কৰিব তো এই বাগান এৰিয়াৰ যিখিনি ফাৰ্মাৰ সিলেক্ট কৰা হৈছে এওঁলোকক লৈ পেলাই আমি ইয়াতে কিছু কেনেকৈ আমি আগবাঢ়িম এই প্ৰজেক্টটো লৈ পেলাই এটোৰ বিষয়ে আমি আলোচনা কৰিলো যে আমি এতিয়া এটো সিজনত যেটো এতিয়া প্লান্টেশনৰ সিজন এতিয়া যেহেতু তাত ম্যাঙ্গো আপেল বেয়াৰ আৰু লগতে লেমন আসাম লেমন যেটো সিডলিছ ভ্যাৰাইটি বুলি কয় তাৰ লগতে নিম গছ ঠিক তেনেকা মডেলৰ এটো প্ৰজেক্টটো কৰা হ'ব এটা ফাৰ্মাৰ এজন ফাৰ্মাৰে তাত 3 বিঘাকে এটো ডেভেলপ কৰিব বাগানবিলাক ঠিক তেনেকৈ এই প্ৰজেক্টটো কেনেকৈ আমি সাকসেস কৰিব পাৰো এটো আমি সকলোৱে লগ লাগি পেলাই ইয়াতে আমি ডি এন্ড এটো ইমপ্লিমেন্ট কৰিব নাবাৰ্ডে ফাইনান্সিয়েল সাপোৰ্ট কৰিব বাকি আমাৰ যিখিনি ডিপাৰ্টমেন্ট আছে এলডিএম আৰসিটি আমাৰ বেংক ব্ৰাঞ্চ বেংক বিলাকো তাত ইনভলভ হ'ব ঠিক তেনেকৈ আমি সকলোৱে মিলি পেলাই বস্তু প্ৰজেক্টটো আমি কেনেকৈ সাকসেস কৰিব পাৰো এটোৰ বিষয়ে আমি বিতংকৈ আলোচনা কৰিলো তাৰ লগতে আমাৰ যিখিনি এই ওদালগুৰি এৰিয়া যিখিনি ফাৰ্মাৰ সিলেক্টেড যিখিনি ফাৰ্মাৰ আছিল এওঁলোকে ইয়াতে উপস্থিত আছিল এওঁলোকক আমি ফাইনান্সিয়েল লিটাৰেসি যেটো ডিজিটাল ফাইনান্সিয়েল লিটাৰেসি কেম্প বা আমি বেংকিং কেনেকৈ কি ফেসিলিটি আছে কেনেকৈ লোন ল'ব লাগে কেনেকৈ আমাৰ বেংকিং প্ৰডাক্ট আছে গভৰ্নমেন্টৰ কেনেকা ধৰণৰ সুবিধা আছে এই বস্তুবিলাক আমি বিতংকৈ আলোচনা কৰি পেলাই আমি ইয়াতে এই প্ৰগ্ৰামটো কৰিলো আমি আজিৰ এই প্ৰগ্ৰামৰ পৰা আমি এটা আশা ৰাখিছো যে আমাৰ যিখিনি খেতিয়ক ইয়াতে আগভাগ লৈছিল এওঁলোকে নিশ্চয় বহুত কথা বুজি পাইছে যে বেংকৰ কেনেকা কি সুবিধা আছে বা সৰকাৰি আমাৰ গভৰ্নমেন্ট অফিচৰ পৰা যেনেকা এগ্ৰিকালচাৰে হওক বা কেবিকে হওক বা আমাৰ আৰসিটি যিবিলাক আছে ডিপাৰ্টমেন্ট ডেভেলপমেন্টৰ কাৰণে এই ডিপাৰ্টমেন্ট বিলাকৰ যিখিনি সুবিধা আছে এই সুবিধাখিনি আমি এই এৰিয়াত কেনেকৈ আনিব পাৰে এটোৰ বিষয়ে আমি বিতংকৈ আলোচনা কৰি পেলাই আমি এটা মেসেজ দিলো ৰাইজক যে এটোৰ জৰিয়তে যেন আমি সুবিধাবিলাক আনি পেলাই আমাৰ এই এৰিয়াখন ডেভেলপ কৰাৰ কাৰণে এটা সুযোগ ল'ব পাৰে এটুক লৈ পেলাই আমি আজি এই প্ৰগ্ৰামটো কৰিলো আৰু আমি আশা ৰাখিছো নিশ্চয় এই প্ৰগ্ৰামৰ পৰা আমাৰ এটা ভাল এটা সাকসেস এটা কৰিব পৰা এটা পদক্ষেপ হোৱা বুলি মই আশা ৰাখিছো ধন্যবাদ